হত্যা, আমি কাৰোবাৰ লগত শত্ৰুতা থাকিলে আমি হত্যা কৰি দিওঁ, কাৰোবাৰ লগত শত্ৰুতা হ'লেই আমি ভাবোঁ হত্যা কৰি দিওঁ বা হত্যা কৰা হয়। অথচ আল্লাহ পাক হত্যাৰ বিষয়ে কোৰানত কি কৈছে? وَمَنْ يَقْتُلْ مُؤْمِنًا مُتَعَمِّدًا فَجَزَاؤُهُ جَهَنَّمُ خَالِدًا فِيهَا وغضب الله عليه ولعنه وأعد له عذابا عظيما। আল্লাহ পাক কইছে ওয়ামান ইয়াকতুল মুমিনা মুতাআম্মিদান ফাজাযাউহু জাহান্নাম। আল্লাহ পাক কইছে যে কোনো মুমিন যদি কোনো মুমিনক ইচ্ছাপূৰ্বকভাৱে হত্যা কৰিলে ফাজাযাউহু জাহান্নাম, তেওঁৰ জাহান্নামত যাব লাগিব, তেওঁৰ শাস্তি হৈছে জাহান্নাম। ফিহা, জাহান্নাম তেওঁৰ স্থায়ী বাসিন্দা হ'ব। সেই মানুহজন জাহান্নামৰ স্থায়ী বাসিন্দা হ'ব, যি মুমিনে কোনো মুমিনক ইচ্ছাকৃতভাৱে হত্যা কৰিলে তেওঁ স্থায়ীভাৱে জাহান্নামত থাকিব লাগিব। গজিবাল্লাহি আলাইহি ওয়া লাআনা, আল্লাহ পাক তাৰ ওপৰত ৰাগান্বিত হয়, ক্ৰোধ হয়, অভিসম্পাত হয়, অভিশাপ দিয়ে। ওয়া আ'আদ্দা লাহু আযাবান আযীমা, আৰু তেওঁৰ কাৰণে কষ্টকৰ মহাশাস্তি আল্লাহ পাক ৰাখি দিছে। গতিকে আমি হত্যা কৰি দিওঁ মানুহক, কিবা এটা স্বাৰ্থৰ কাৰণে, কিবা এটা স্বাৰ্থ আমাৰ সিদ্ধি নহ'লে মানুহক হত্যা কৰি দিয়া হয়। মানৱ সমাজৰ এই যে এটা অপৰাধ, যে কিবা ব্যক্তিগত হওক যিকোনো কাৰণত মানুহক যে হত্যা কৰি দিয়া হয়, এই হত্যাৰ কাৰণে আল্লাহ পাক ইমান ডাঙৰ শাস্তি কথা ঘোষণা কৰিছে, আমিহে চিন্তা নকৰোঁ। কিয়ামতৰ দিনা যেতিয়া আপোনাক হত্যাকাৰী ব্যক্তিক যেতিয়া যাক হত্যা কৰা হ'ল, তেওঁ যেতিয়া কিয়ামতৰ দিনা আল্লাহৰ ওচৰত, আল্লাহৰ দৰবাৰত যেতিয়া আপোনাক টানি টানি লৈ যাব আৰু বিচাৰ দিব আল্লাহৰ ওচৰত যে আল্লাহ, এই ব্যক্তিজনে মোক কিহৰ কাৰণে হত্যা কৰিছিল, ইয়াৰ বিচাৰ কৰক, তেতিয়া আপুনি কি কৰিব? যেতিয়া আপোনাৰ ঘোষণা হৈ যাব জাহান্নামত যোৱাৰ, যেতিয়া ফয়সালা হৈ যাব আপোনাৰ জাহান্নামত যোৱাৰ, তেতিয়া আপুনি কি কৰিব? গতিকে এই যে দৰ্দনাক আজাব, মহাশাস্তি, এই শাস্তিৰ পৰা বচাৰ কাৰণে আমি হত্যা হিংসা বন্ধ কৰি আমি একেলগে সকলোৱে মিলিজুলি সুস্থ সবল সমাজ গঠন কৰোঁ। আমি ভাতৃত্ববোধ বজাই ৰাখোঁ, আমি শত্ৰুতাৰ বিনিময়ে আমি সকলোৱে মিলা প্ৰীতিৰ সমাজ গঠন কৰোঁ। আমি সকলোৱে মিলা প্ৰীতিৰে কোৰাণৰ নিৰ্দেশ মৰ্মে আমি কোৰাণ সুন্নাহ অনুযায়ী আমি সুস্থ সবল এখন সমাজ গঠন কৰোঁ, আৰু আমি সকলোৱে মিলি জুলি ভালদৰে থাকোঁ, দুনিয়া আৰু আখিৰাতত আমি কামিয়াবী হওঁ।